নমস্কাৰ। প্ৰথমতে assamica beach vlogs and lifestyle চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ কাৰণে এটা টপিক লৈ আহিছোঁ, সেইটো হৈছে টেম্পাৰেচাৰ। মানে আমাৰ ঘৰত যদি কোনোবা মেম্বাৰৰ যদি জ্বৰ উঠে, তেতিয়াহ'লে আমি কেনেকৈ টেম্পাৰেচাৰ চেক কৰিম আৰু কেনেকৈ আমি সাৱধানতা অৱলম্বন কৰিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম বুলি ভাবিছোঁ। বলক তেতিয়াহ'লে মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ টেম্পাৰেচাৰৰ ওপৰত কিছুমান কথা ক'বলৈ। যদি আপোনালোকৰ ঘৰত কোনোবা মেম্বাৰৰ যদি জ্বৰ উঠে বা বডি টেম্পাৰেচাৰ বৃদ্ধি পায়, তেতিয়া আমি কি কৰিম? যদি ঘৰত টেম্পাৰেচাৰ জোখা মেচিন আছে, তেতিয়াহ'লে টেম্পাৰেচাৰ জোখা মেচিনটো ল'ব। লৈ পেলাই আপোনাৰ ইয়াৰে যোনটো মাৰ্কিউৰি বা পাৰা বুলি কয়, সেই পাৰাডাল আপুনি 94 ডিগ্ৰী ফাৰেনহাইটৰ তলত লৈ ল'ব। 94ৰ তলত পাৰাডাল লৈ লোৱাৰ পাছত আপোনালোকে কাহলতিৰ তলত বুলি কয়, অসমীয়াত কাহলতিৰ তলত ইয়াৰে যোনটো বগা অংশ আছে, এই বগা অংশটো ইয়াতে কাহলতিৰ তলত লগাই থৈ দিব। 3 to 5 মিনিটছৰ কাৰণে ৰাখি দিব। তাৰে পাছত উলিয়াই আনি চেক কৰিব। পোহৰ মানে চকুৰ লেভেলতে যেতিয়া চেক কৰিব, তেতিয়া গম পাব কিমানখিনি আপোনাৰ এই বগা পাৰা মাৰ্কিউৰি বা পাৰাডাল কিমান ফাৰেনহাইটলৈকে ইয়াতে আহিছে। 99, 98, 100, 101, 102 কিমানলৈ আহিছে সেইটো গম পাব। আৰু আমি এনেই ধৰক ফাৰেনহাইট বুলি কয় এটা মানে ইউনিট, সেই ইউনিটটো আমি ফাৰেনহাইটতে বেছিভাগ জোখোঁ আৰু কেতিয়াবা চেলচিয়াছতো জোখা হয়। আৰু মই কথাখিনি আপোনালোকক মানে যিমানখিনি পাৰি তাৰমানে নিজৰ ভাষাত বুজাব চেষ্টা কৰিছোঁ, কাৰণ কিছুমান ধৰক নন মেডিকেলৰ মানুহো মোৰ হয়তো ভিডিঅ'টো চাই থাকিব পাৰে। সেই মানুহখিনিয়ে হয়তো কিছুমান কিছুমান ডিগ্ৰী বুজি নাপাবও পাৰে, সেইটো ডাঙৰ কথা নহয়। সেইকাৰণে মই কিছুমান কথা বুকত বা আপোনাৰ গুগলত যেনেকৈ মাৰিব সেনেকুৱাকৈ মই বুজোৱা নাই। মই যেনেকৈ আপোনাৰ ঘৰত আমি চেক কৰোঁ সেই কথাখিনিয়ে মই বুজাব আপোনালোকক চেষ্টা কৰি আছোঁ। এতিয়া আমি জ্বৰ উঠিলে কিনো সাৱধানতা অৱলম্বন কৰিম, মানে ঘৰতে আমি কি কৰিব পাৰোঁ। যিমানখিনি আমি হস্পিটেলত যদি বেছি জ্বৰ উঠে, তেতিয়াতো আমি হস্পিটেলত যাবই লাগিব বা চিকিৎসালয়ত যাবই লাগিব। যদি আমি কম টেম্পাৰেচাৰ উঠে, মানে টেবলেট নোখোৱাকৈ আমি ঘৰতে কি কৰি পেলাই আমি জ্বৰটো আমি নমাব পাৰোঁ। আমি কি কৰিম, এখন জ্বৰপট্টি ল'ম। জ্বৰপট্টি বুলি কয়, কটন কপাহী কাপোৰ এখন ল'ব। লৈ পেলাই ঠাণ্ডা পানীত তিয়াই লৈ পেলাই মাথাত এইটো জ্বৰপট্টি দিয়া বুলি কয়। আমাৰ ভাষাত, অসমীয়া ভাষাতো কয়। এইটো বহুত আগৰ আইতাসকলেও কৰিছিলে। আজিকালি মানে কি এইটো বাৰু আমাৰো যেতিয়া জ্বৰ উঠিছিলে, কেতিয়াবা মাহঁতে এনেকুৱা কৰিছিলে কি জ্বৰপট্টি এনেকৈ ঠাণ্ডা পানীত লৈ জ্বৰপট্টি ইয়াতে দি থৈ দিয়ে। আৰু এইটো দিব পাৰে ধুনীয়াকৈ, এইটো কাৰণ এইটো এটা মানে মেনেজমেণ্টেই হয় জ্বৰৰ। তো সেইকাৰণে আপোনালোকে জ্বৰপট্টি ইয়াতে 1-2 মিনিটমানৰ কাৰণে ৰাখি থৈ দিব। আকৌ চেঞ্জ কৰিব, আকৌ পানীত তিয়াই লৈ আকৌ চেঞ্জ কৰি আকৌ 2-3 বাৰ দি দিব। মানে আমাৰ মাথাৰ পৰা টেম্পাৰেচাৰটো, যিখিনি আমাৰ বডিৰ টেম্পাৰেচাৰ আছে, সেই টেম্পাৰেচাৰখিনি আমি তলৰ ফালে নমাই দিব লাগে। মানে আমাৰ বডিটো ঠাণ্ডা পেলাব লাগে। ঠাণ্ডা পেলালে আপোনালোকৰ জ্বৰটো থামি যাব। আকৌ ছেকেণ্ড কথা হৈছে আপোনালোকৰ, আমাৰ ঘৰতো কৰে যে ব্লেংকেট, লেপ, কম্বল গোটেইখিনি মাথাৰ ওপৰত গাত কাপোৰখিনি দি পেলাই তাৰমানে শুৱাই থৈ দিয়ে মা দেউতাই। আৰু বহুত মানুহৰে তেনেকুৱা কৰে, কিন্তু তেনেকুৱা কৰিব নালাগে একচুৱেলি। তেতিয়া তাৰমানে বডি টেম্পাৰেচাৰটো আৰু বৃদ্ধিয়ে হয় তাৰমানে, আৰু মানে গৰম উঠি আহে, মানে ভিতৰৰ ফালেতো গৰম উঠি আহে যে। কিন্তু আমাৰ একচুৱেলি এইম হৈছে আমি টেম্পাৰেচাৰটো আমি কমাব লাগে। সেইকাৰণে যিমান পাৰি সিমান মানে কটন কাপোৰ বা কটন বেডশ্বীট এখন গাত দি পেলাই গোটেই গাটো পাৰিলে ঠাণ্ডা পানী লৈ মুচি ল'ব লাগে। সেইটো আমাৰ ঘৰুৱাভাৱে কিছুমানে কৰিব পাৰে, কিন্তু মেডিকেলত গ'লে, যদি মেডিকেলত যায় আপোনালোকক তাতে মানে গৈ পেলাই প্ৰথমে সেইখিনিয়ে জ্বৰপট্টিয়ে দিব, তাৰে পাছত আপোনালোকৰ মেডিচিন ষ্টাৰ্ট কৰিব। কিন্তু যিমান পাৰি আমি মানে সহজতে আমি চেষ্টা কৰিব লাগে।
আৰু যদি আপোনালোকে মানে কি কাবাৰ জ্বৰ উঠে তেতিয়া লক্ষ্য কৰিব যে কি প্ৰব্লেম দেখা দিছে তেওঁলোকৰ, মানে খাব নোৱাৰা হৈছে নেকি, তেওঁলোকৰ গা দুৰ্বল হৈছে নেকি। আৰু বহুত মানুহৰ জ্বৰ উঠিলে পুৰা গাৰ বিষ হয় আৰু খাব নোৱাৰা হয়, ডিহাইড্ৰেশ্যন হয়, মানে গাটো শুকান হৈ যায়। মানে আমাৰ যেতিয়া জ্বৰ উঠে তেতিয়া তাৰমানে আমাৰ ফ্লুইড ডেফিচিট হয়, মানে আপোনাৰ বডিত পানীৰ পৰিমাণ বা আমাৰ ইলেক্ট্ৰলাইট যিটো বডিত আছে সেইটো বেলেঞ্চটো কমি যায়। সেইকাৰণে মানে আপোনালোকৰ পানীৰ পৰিমাণটো মানে বৃদ্ধি কৰিব লাগে। খোৱাৰ সময়ত খালে বেছিকৈ পানী খাব লাগে। আৰু এটা কথা আপোনালোকক ক'বলৈ ওলাইছোঁ, যদি মোৰ কিবা ভিডিঅ'টোত ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব, কাৰণ মই যিমান পাৰি গাঁৱলীয়া ভাষাত বা যিমান জানো আৰু মানে শিকিছোঁ, সেইখিনি শিকাৰ পৰাই মই মানে সকলোৱে বুজি পোৱা ধৰণে মই এই কথাষাৰ ক'বলৈ বিচাৰিছোঁ। কাৰণ কিছুমান কথা কিতাপৰ টাৰ্মত যদি আমি যাব বিচাৰোঁ বা গুগলৰ টাৰ্মত যদি যাব বিচাৰোঁ, কিছুমান কথা মানুহে মানে বুজি নাপাব পাৰে। সেইকাৰণে মই আপোনালোক গাঁৱলীয়া ভাষাতে বুজাই দিছোঁ। যিখিনি মানুহে ঘৰতে বহুত দূৰত মানে হস্পিটেল থাকে, ওচৰতে যাব নোৱাৰে, বহুত দূৰত হস্পিটেলত থকাৰ কাৰণে তেওঁলোকে কি কৰিম ভয় খাই যায় যে মানে জ্বৰ উঠিছে কি কৰিব। তো সেইখিনি মানুহে এইখিনি যদি ঘৰতে কৰে তেতিয়া অলপ সময়ৰ কাৰণে হ'লেও টেম্পাৰেচাৰটো থামি থাকিব। আৰু যদি বেছি টেম্পাৰেচাৰ মানে বৃদ্ধি হয়, কাৰণ জ্বৰ হোৱাৰ আৰু বেলেগ কাৰণো থাকে, কাৰণ মেলেৰিয়া জ্বৰ থাকে, ডেংগী জ্বৰ থাকে আৰু টাইফইড থাকে। তো যদি মানে সদায় বেছি দিনৰ কাৰণে জ্বৰ হৈ থাকে তেতিয়াতো আপোনালোকে ফিজিচিয়ানৰ পৰামৰ্শ ল'বই লাগিব। তো যদি মোৰ কিবা ভিডিঅ'টোত ভুল ভ্ৰান্তি থাকে তেতিয়াহ'লে আপোনালোকে শুধৰাই দিব বুলি আশা থাকিল। তেতিয়াহ'লে এৰিছোঁ। নমস্কাৰ।